দেৰিকে হ'লেও সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা কৰোঁ সকলোৰে এই 2023 বৰ্ষটো ভালে কুশলে যাওক। আৰু ভিডিঅ'টো দিয়াৰ দেৰি হ'ল কাৰণ মই ভিডিঅ'টো 2022তে বনাইছোঁ আৰু এতিয়া বৰ্তমান 23 চনত পাব আপোনালোকে। আৰু ভিডিঅ'টো দেৰিকৈ দিয়াৰ কাৰণটো হ'ল আপোনালোকক শেষত ক'ম। মই আহিছোঁ টেন হাউচত আৰু টেন হাউচত ত্ৰিপল আৰু স্কিন নিবলৈ আহিছোঁ আৰু এনেকৈ আমি যাই ত্ৰিপল স্কিন লৈ ঘৰ বনাম। বাকীখিনি পিছত দেখা হ'ব। বৰ্তমান আমি টেন হাউচত স্কিন আৰু ত্ৰিপল লৈ লওঁ। আপোনালোকে কি চাব, টেন হাউচ বহুত আছে। মই ঘৰটো দেখুৱাই দিওঁ অলপ ভিতৰলৈ যায়। এইটো টেন হাউচৰ ঘৰ, এইটো আপোনালোকে দেখা পাইছে আৰু আপোনালোক বাকীখিনি দেখুৱাই আছোঁ। বাকী সকলো আমি দেখাম ভিডিঅ'টো। আপোনালোকে এটা হে দোস্ত, ৱেলকাম টু এনাৰ আছাম ইউটিউব চেনেল। অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পথাৰৰ পৰাই। কিয় আপোনালোকে দেখা পাইছে আমি বৰ্তমান খানা খাম কালি যিহেতু সেইকাৰণে আমি এটা ঘৰ বনাই আছোঁ আৰু সকলোবাৰ আমি খানাৰ গোটাই অলপ কৰি আপোনালোকক দেখুৱাম। এটা ভিডিঅ'তে আপোনালোকক দেখুৱাম, চাই থাকক আপোনালোকে। আৰু এতিয়া আমি কাম কৰি আছোঁ এনেকৈ। কাম কৰি আছে আমাৰ আই কৈ দিয়ে আৰু লগতে মোবাইল চাইছে আৰু আছে বহুতে। ছোৱালী নাই দেই, ল'ৰা আছে। ছোৱালী নাই গাইছ, ল'ৰা আছে। এতিয়া আমি এনেকৈ অলপমান আজি যিহেতু কালি খানা খাম, আজি ঘৰটো বনাই লওঁ। বাকী আপোনালোক অলপ কৰি দেখুৱাই থাকিম। এতিয়া আমি দিয়ক। আৰু এনেকৈ আমাৰ কাম চলি আছে। আপোনালোকক এটা মই ড্ৰোন শ্বট দেখুৱাই আছোঁ। ফাইনেলি আমাৰ ঘৰটো হৈ গ'ল। আপোনালোকক বাহিৰৰ পৰা মই দেখুৱাই আছোঁ। হাই দোস্ত, আমি ডিজে সকলো ৰেডি কৰিলোঁ। এতিয়া বৰ্তমান আমি সকলো হাই কৰি দিয়া। আমাৰ সদস্য খানা ওলাইছোঁ। সাবস্ক্ৰাইবটো কৰি দিব। কি কম আমাৰ আমি প্ৰত্যেক বছৰে এনেকৈ খানা খাওঁ আমি আমাৰ লগৰবোৰৰ লগত। ভাল লাগে কিবা এটা। আৰু কি ক'ম আপোনালোকক, ৰাতিটো আমাৰ প্ৰত্যেক বছৰে ইয়াত তাৰমানে এনেকৈ ঘৰ বনাই থকা যায়। কিবা এটা ভাল লাগে আৰু লগৰবোৰৰ লগত বছৰো এটা দিন কটোৱা যায়। নিশ্চয় যিসকলে এনেকৈ আৰু খায়, বহুতে খায়, গমেই পায় কেনেকুৱা এটা মজা লাগে। বছৰবোৰ যেতিয়া লগ বন্ধুৰ লগত নাচ গান কৰি এটা দিন কটোৱা যায়, বহুত ভাল লাগে। সেই দিনটো লৈ বহুত মনত পৰি থাকে। নিশ্চয় আমাৰ আজি ৰাতিপুৱাই দিনটো গুচি যাব। যি নহওক, বছৰৰ এটা দিন আৰু লগ বন্ধুৰ লগত ধেমালি কৰোঁ, বহুত ভাল লাগে। অলপ ব্যস্ত ৰান্ধাত, লগতে আমাৰ চলি আছে খানা। আপোনালোকে চাই থাকক। আমাৰ হাইকোৰ্ট দিয়া হয় এনেকৈ আমাৰ চলি আছে। খেলাই আছে আৰু এনেকৈ খানা চলি আছে আমাৰ। এতিয়া বৰ্তমান বাচ্ছি মোবাইল কাৰ্ড আছে। হয়, মোবাইল কেতিয়া বাচ্ছি এতিয়া দেখাই দিয়া গাইছ। 2:50 হয়। বৰ্তমান ভাত খাই আছে আৰু বঢ়িয়াকৈ বনাইছিলোঁ সকলো। আমাৰ খানা খোৱাৰ ভিডিঅ'টো গোটাইখিনি বঢ়িয়া কৰি বনাইছিলোঁ, কিন্তু ভিডিঅ'টো কি হ'ল, ডিলেট হৈ গৈছে। যাৰ বাবে এতিয়া মই কিছুমান ভিডিঅ' আছিল, সেনেকৈ মই ভিডিঅ'টো আপোনালোকক দিব লগা হ'ল। মোৰ ভিডিঅ'টো কিবা এটা কাৰণত ডিলেট হৈ গ'ল ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো ভাল লাগিল, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই।